নমস্কাৰ। পগলা প্ৰেমিকৰ কবিতা। আজিৰ কবিতা তোমাৰ অংগ জ্বলন্ত জুই মই যে পতংগ। ৰবীৰৰ স্বৰচিত কবিতা পাঠ। তৰালিৰে বুটা বচা স্নিগ্ধ নিশাবোৰত, তন্দ্ৰালসী দুচকুৰ জোনালী আকাশত সপোন ফুলবোৰ ফুলে অজানিতে স্বতঃস্ফুটভাৱে। এপাহ এপাহ সোণালী সপোন ফুল, এপাহ এপাহ সোণালী সপোন ফুল। সোণালী সপোন ফুলৰ সুমিষ্ট সুতীব্ৰ সুগন্ধিত কাষ চাপি আহে এজাক যৌৱনৰ মাদকতা ভৰা অভিলাষী আকাংক্ষা, প্ৰাপ্তিৰ অতৃপ্ত উত্তেজনা আৰু আলিংগনৰ অদম্য বাসনা। কি যে উন্মাদনা, কি যে সন্মোহিত এই স্নিগ্ধ নিশাবোৰ, কি যে সন্মোহিত এই স্নিগ্ধ নিশাবোৰ। অৱকাশ নাই আজি লহৰ গনাৰ, অৱকাশ নাই আজি লহৰ গনাৰ। মোহিত সিন্ধুৰ তীৰত বহি তাইৰ বুকুৰে পিছলি কত যে লহৰ উঠিল আৰু কত যে নামিল, সোৱাদিহেই নেপালেচোন সিন্ধুৰ পাৰৰ বালিচৰে। লহৰবোৰ আহে এইদৰে, লহৰবোৰ আহে কেৱল মাতাল নিশা মাতুল প্ৰেমিকৰ দৰে। শেষ প্ৰহৰৰ অতিথি হ'ল সাগৰৰ ঢৌ খেলা বুকু আৰু পেটৰে বাগৰি বাগৰি জলবেলি কৌৰি কৌৰি ভাগৰুৱা হোৱাৰ পৰত। আহিবাচোন তুমিও এবাৰ মোৰ এই অন্তৰংগ এই লহৰবোৰৰ লগত পৰিচয় হ'বলৈ। য'ত তুমিও বিচাৰি পাবা অনাবিল সুখৰ ঠিকনা, অনাবিল সুখৰ ঠিকনা। তুমি আহিলেই যেন নিশাৰ বুকুত দেখা দিয়ে উন্মাদ মৰমৰ বিজুলী চমক। এটি উজ্জ্বল শিখাত জ্যোতি, এটি উজ্জ্বল শিখাত জ্যোতি। মই প্ৰেমাতুৰ পথিক। মোৰ যাত্ৰাৰ লক্ষ্য বৰ্ষাৰণ্যৰ সৃজক বৰষাত নিষিক্ত হৈ সিপাৰৰ গিৰিপথেৰে বগোৱা বাই বাই তোমাৰ হৃদয়ৰ উমাল সুকোমল শয্যা, য'ত জিৰাব আহি মোৰ ভাগৰুৱা দেহা, য'ত জিৰাব আহি মোৰ ভাগৰুৱা দেহা। আহিবাচোন এটি স্নিগ্ধ নিশা, আহি মোক এখন শুকুলা আকাশ দিবা, য'ত মই দুচকুৰ নীলাবোৰ সিঁচি উপচাই তুলিব পাৰো এপথাৰ সেউজীয়া অনুৰাগ সুষমা, এপথাৰ সেউজীয়া অনুৰাগ সুষমা। অনুৰ্বৰ ভাগৰুৱা বুকু যাচি দিবা আহি অমানিশাৰ ৰাতি, দুটি ওঠ যেন এজাৰৰ বাহি। যাক মোৰ উদ্ভ্ৰান্ত নিশ্বাসে আল ফুলে সাৱটি সিক্ত কৰিব চুহি। আৰু সেই নিশ্বাসতেই ৰিণিকি অংকুৰিত হ'ব এটি সুৰ। তোমাৰ অংগ জ্বলন্ত জুই মই যে পতংগ, তোমাৰ অংগ জ্বলন্ত জুই মই যে পতংগ। ধন্যবাদ।